গুড মৰ্নিং গাইজ, নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া সময় হৈছে ৰাতিপুৱা 5:30 আৰু মই যাব ওলাইছোঁ শ্বিলং। অলৰেডি আপোনালোকে গম পাইছে, থাম্বনেইল দেখা পাইছে। তো আজি মই ঘৰৰ পৰা ৰেডি ওলাই আহিছোঁ। এতিয়া মই ৰাস্তাত আছোঁ। মই যাই আছোঁ ফাৰ্ষ্ট টাইম GS ৰোড। GS ৰোডত মোৰ দাদা এজন আছে তাতে। দাদা আৰু মই যাম। দাদাই মোৰ কাৰণে ৰখি আছে তাতে। এতিয়া GS ৰোডলৈ যাওঁ, ডাইৰেক্ট তাতে লগ পাইছোঁ আপোনালোকক। তো ভিডিঅ'টো চাই থাকক শেষলৈ। শ্বিলঙত কি কৰোঁ, ক'ত থাকোঁ। ৰাতি থাকিব বাৰু, ঠিক নাই। যদি ৰাতি নাথাকোঁ আকৌ গধূলি ৰিটাৰ্ণ হ'ম। যদি ৰাতি থাকিলে আপোনালোকে গম পাবই। এতিয়া মোৰো ঠিক হোৱা নাই এতিয়া কি কৰোঁ কি নকৰোঁ, ৰাতি থাকোঁ নে নাথাকোঁ। তো ভিডিঅ'টো চাই থাকক। ডাইৰেক্ট আপোনালোক GS ৰোডত লগ পাইছোঁ, দাদাৰ লগত লগ কৰাই দি আছোঁ। তাৰপৰা আমাৰ যাত্ৰা আৰম্ভ হ'ব। আহি পালোঁ দাদাজনৰ ঘৰ। ইয়াতে গাড়ী মই পাৰ্কিং কৰিলোঁ। বাকী আমাৰ লিভিং পত্ৰ বনাই আছে। আমি এতিয়া যাবৰ কাৰণে ৰেডি প্ৰায়। তো চাই থাকক আপোনালোকে। এইটো মোৰ গাড়ী ইয়াতে পাৰ্কিং কৰি দিছোঁ। ইয়াতে থাকিব আমি নাহালৈকে মোৰ পাচনটি। আৰু এইখন হৈছে আমি এইখনত যাম এতিয়া, ৰয়েল এনফিল্ড। মোৰ দাদা আছে, হাই কৰি দিয়ক। হাই। এইটো আপোনালোকে চাই লওক, মই দেখাইছোঁ বেক কেমেৰা কৰি। चलिए ये देखिए हमारा बाइक है, पूरा रेडी है। नया गया स्टार्ट हो गया, हम जाने के लिए रेडी है। जाओ জৰাবাদ পাই গ'লো। আমি ইয়াতে অলপ ৰখিলোঁ, ভাগৰ লাগিলে আহোঁতে ৰখি দিলোঁ অলপ। আমাৰ গাড়ী চাই লওক কি সুন্দৰ হৈছে। এইফালে মেঘালয়, ইয়াতে যাব নিদিয়ে মেঘালয়ত। তাৰপিছত ভেকচিনেশ্যন চাৰ্টিফিকেট চালে, বহুত টাইম ৰখিলোঁ, লাইনত খাৰা হ'লোঁ। এতিয়া মোটামুটি আমাৰ আধা ঘণ্টামান গ'ল ইয়াতে এইবিলাক কৰাওঁতে। তাৰপিছত চাই লওঁ কি হয়। আমাক কাৰ্ডটো দি দিলে, টিকট এটা দি দিছে। এইটো আহোঁতে লাগিব, ৰিটাৰ্ণ আহোঁতে তো দেখাব লাগিব ইয়াতে। ঠিক আছে, বলক যাওঁ। আধা লাইন চাওক কিমান মানুহ। আমাৰ গাড়ী যাব লাগে। আমি ইয়াতে অলপ ৰখি দিলোঁ, কাৰণ ৰখি দিয়া কাৰণটো হৈছে কি, এইটো ৰাস্তাৰ মাজত পাথৰ আছে। এইটো আমাৰ দাদাই ক'লে যে ছাইড কৰি দিয়া, মানে এক্সিডেণ্ট হোৱাৰ ভয় থাকেতো, তাৰ কাৰণে অলপ ছাইড কৰি দিওঁ। এইটো ছাইড হৈ গ'ল।
এইটো আমাৰ চাইড হৈ গ'ল। এইবিলাক ভয় থাকেতো এক্সিডেণ্ট হোৱাৰ কাৰণে। পূৰা ফ্ৰী ৰাস্তা, পূৰা গাড়ী 100-120 ইমানলৈকে স্পীডত থাকে। সেইকাৰণে অলপ চাফ কৰি দিলোঁ, শিল চিল পৰি থাকিলে। তো বলক আৰু আমি আৰম্ভ কৰোঁ। একবাৰ ভিউটো চাই লওক আপোনালোকে, কি সুন্দৰ ভিউ। বৰা পানী আহি পালোঁ। Welcome to Shillong. अच्छा, ये क्या है? चले itu আমি sudah cherrapunji rapat এইটো মোৰ বেকসাইডে যে আছে এইটো হৈছে শ্বিলং ভিউ পইণ্ট। এইটো ফালেৰে গ'লে শ্বিলঙৰ মেইন ভিউটো আপোনালোকে দেখা পাব। ইয়াতে লেখাই আছে, এইটো চাই লেখা আছে। এক ছেকেণ্ডৰ পৰা এইটো চাই ইয়াতে লিখাই আছে, চাই লওক আপোনালোকে। প'ষ্ট কৰি কিনে ভিডিঅ'টো চাই লওক। কিন্তু আমি আজি নাযাওঁ, আমাৰ ইপিনে গ'লে দেৰি হৈ যাব। আমি যাই আছোঁ এতিয়া cherrapunji, তাৰ কাৰণে আমি এইটো ঠাইত নোসোমাওঁ। তো এইটো হৈছে টি গাৰ্ডেন। এইটো চাওকচোন, ভিউটো চাওক আপোনালোকে, কি সুন্দৰ ভিউ। তাতে ৰেষ্টুৰেণ্ট পালোঁ, নামটো হৈছে উইচ টক্স। বঢ়িয়া ৰেষ্টুৰেণ্ট, এটা সুন্দৰ পৰিৱেশ, ধাবা টাইপৰ আৰু যি খাব পাৰি ইয়াতে। একবাৰ তাৰে ভিউটো চাই লওক আপোনালোকে। তাৰপিছত এইটো পুৰণা মডেল এটা জিপচি ৰখা আছে ইয়াতে। এইটো পুৰণা মডেল জিপচি, এইটো একোৱেই নাই ভিতৰত, অকল বডিটো আছে, ইঞ্জিন চিঞ্জিন একো নাই। এইবিলাক ৰুম আছে ইয়াতে। আপুনি এতিয়া খেলটো চাওকচোন, এইটো বলটো ঠাইৰ মাজত, যে দুজনে খেলিব পাৰে। এইটো বলটো মাজত থাকে। এইটো ধৰ মোৰ এইটো ব্লেকটো আৰু দাদাৰ এইটো হোৱাইটটো, এইটো বলটো মাজত খেলাব লাগে। এইটো ভাল মোৰ, এইটো ভাল দাদাৰ ধৰ। এইটো বগাটো দি এনেকৈ মাৰিব লাগে। এইটো এনে মাৰি দিলে হ'ল। মোৰ কলাটো মোক যাব দিব নালাগে পইচা দিয়ে। ভাল লাগিছে খেলটো কিন্তু। এইটো আমাৰ খানা হৈ গ'ল। এইটো আছে ব্ৰেড, এইটো বাটাৰ, কণী। 523 গাইজ। ইয়াতে এটা প্ৰব্লেম হৈ গ'ল আমাৰ। আমি আপোনালোক কি খালোঁ আপোনাক দেখাইছোঁহে। দেখাওঁতে বিলটো আহিছে আমাৰ 523। আপোনালোকক কমেণ্ট কৰি কওকচোন, দুটা ব্ৰেড, তাৰপিছত এটা কণী এনেকৈ লৈছিলোঁ। আপোনাক দেখাইছোঁহে, দেখা পাইছে, কিন্তু তাৰে বিলটো আহিছে 523। মই খাই লোৱা হৈ গ'ল। এতিয়া যাওঁ আৰু ড্ৰাইভাৰ উঠোঁ আৰু লেটছ গো cherrapunji। আজি গধূলি হ'ব চাগে ঘৰ পাওঁতে। যদি দেৰি হৈ যায়, কিবা কথা ৰুম ল'ব লাগিব। যদি চাই লওঁ কি হয়। যদি ৰুম ল'ব নালাগে তেতিয়াহ'লেতো ভালেই হয়, যাব লাগে। এতিয়াতো বাজিলে আপোনাৰ 12:10 হৈ গ'ল। বলক cherrapunji।
গোটেই চেৰাপুঞ্জীখন অকল পাহাৰ পাহাৰ পাহাৰেই পাহাৰৰ লাজ দেখছে না তাৰ ওপৰত পাহাৰ নাই আৰু কিমান ওখ এইটো চাওক কিমান ওখ পাহাৰ একদম লাজ এইটো তলত আছে নদী এটা আছে সৰুকৈ নিজৰা এটা বৈ আহিছে পাহাৰ পাহাৰ পাহাৰে খালি কি সুন্দৰ এটা ভিউ মন এইটো এটা হৈছে চেৰাপুঞ্জীৰ ভিউ পইণ্ট গোটাই চেৰাপুঞ্জীৰ পাহাৰবিলাক গোটাই দেখা পায় পৰা আপোনালোকে দেখা পাইছে পূৰা আৰম্ভ কৰি গোটাই এইবিলাক এইটো চাওক এইটো এটা ৱাটাৰফলছ আছে ইয়াতে আগত এটা এইটো ঘৰটোতে আছে তাতে টিকট কাটিব লাগে আমাৰ দেৰি হয় কাৰণে আমি নগ'লোঁ তাতে মানুহ লাইন লাগি আছে টিকট কাটিম চাম বহুত দেৰি হৈ যাব তাৰ কাৰণে আমি নাযাওঁ আপোনাক ইয়াৰ পৰাই দেখাই দিছোঁ চাওক এটা ভিউ পইণ্ট আহিবলৈ যাৱা ৰেষ্টুৰেণ্ট তাতে অৰ্ডাৰ দিওঁ কিবা কিবি খাওঁ যাৱা ৰেষ্টুৰেণ্ট বুলি এখন আছে ইয়াতে চেৰাপুঞ্জী ভাল ৰেষ্টুৰেণ্ট কিবা এটা খাই লওঁ খাই লৈ কিনে আপোনালোকক দেখাই আছোঁ কি কৰিম এইটো খানা আমি বনাব দিছোঁ খাব নোৱাৰি বোলে ইয়াৰ পৰা পেকিং লৈ যাব লাগিব খানাটো তাৰ কাৰণে আমি বাহিৰত অলপ ওলাই আহিলোঁ আপোনালোকক ৰেষ্টুৰেণ্টটো দেখাই আছোঁ কি সুন্দৰ ৰেষ্টুৰেণ্ট লজো আছে ৰাতি কোনোবাই ৰুম ল'লে থাকিব পাৰিব ৰেষ্টুৰেণ্টটো দেখাই আছোঁ পুৰা সম্পূৰ্ণ একবাৰ চাই লওক কি সুন্দৰ এটা পৰিৱেশ এয়া আমাৰ খানা খানা ক'ত বহি খাই আছোঁ চাওঁ আপোনালোকে চাওঁ কি সুন্দৰ জেগা এয়া গোবিন্দা বঢ়িয়া টেষ্টি হৈছে খানা খাওঁতে দেৰি হৈ গ'ল ইয়াতে ৰাতি হৈ গ'ল এতিয়া টাইম হৈছে আপোনাৰ 6টা বাজিল পূৰা ইয়াতে দেৰি হৈ গ'ল এতিয়া ৰুম বুক নকৰিলোঁ আমি ৰাতি নাথাকোঁ ইয়াতে এতিয়া ঘৰত যাম মোটামুটি আমাৰ ঘৰ পাওঁতে 11টামান বাজিব ৰাতি কোনো কথা নাই দাদা আছে এই ঠাণ্ডা লাগি আছে বহুত তাৰমানে বহুত ঠাণ্ডা ইয়াতে কৰি ল'লে তাৰ কাৰণে ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আজিলৈ বাই বাই নতুন এটা ভিডিঅ'ত লগ পাম আজিলৈ বাই বাই